नोंथांमोनखौ जोंनि बे दिनै बेयावहाय जोङो सान NGO जोङो बेयावहाय दिनै दारुगाखात बे जायगायाव जोङो बैखिनाव माने 63 बिगा माने जुखाम जों फोदों बेवहाय जोङो फैनानै ओरै बे टंला साइडनिफ्राय फैनानै ओरै हाबनाय लामाखौ जों नुफैबाय दाख्लैफोर नुफैनानै बेवहाय जेन फैब्लाबो गारिबो थांनो हाया मानो हाया ओरैबायदि अबस्था बे लामाखौ नुनानै दिनै जों सान NGOनि साफ्रोमबो मावथि लोगोफोरा फैनानै बेवहाय जोङो साफा खालामदों आरो JCB लागायदों हाग्राफोरखौ दानस्रांदों आरो जों बेवहाय माखासे जोंनि सिभिल SDO सार बिथाङा फैगोन होननायलाय जों बेफोरबायदि माखासे साफाखौ जों खालामनाय जादों सरकारनिफ्रायथ' जोंहा जेबो अनसुंथाइ गैथ'वा अब्लाबो जों नाजागोन उनाव मोनगोन होननानै जों आसा खालामदों जेन जों बेफोरबायदि मावनायाव बांसिननिख्रुइ बांसिन गोग्गोम जों बाहागो लालांबाय थानो हागोन बेनि थाखाय जों सरकारखौ जों नारसिननाय जागोन দুখ পাই আছোঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে কেৱল মোবাইলৰ লগতে তেওঁলোকে হেৰি হৈ আছে সংযোজন ব্যস্ত হৈ আছে ইটোকো আমি বেয়া পোৱা নাই আজি এই মডাৰ্ণ যুগত নেটৰ যুগত মোবাইলকো লাগে কিন্তু আমাৰেই ভুল আমাৰ গাৰ্জেনসকলক তেওঁলোকক কোনো দায়িত্ব লোৱা নাই কোনো মা বাপকে সন্তানক বিৰাট আশা কৰি পেলাই জন্ম দি দিয়ে কিন্তু তেওঁলোকক আচলতে সঠিক দিশত বা সঠিক পথ দেখুৱাব নোৱাৰাৰ কাৰণে বেচেৰাটি কি হৈছে শিক্ষা অলপ চলপ লৈছিল যদিও ড্ৰাগছ সেৱন কৰিছে আৰু মানে আজিকালি ল'ৰা ছোৱালীবিলাকে এটা মানে তেওঁলোকৰ এটা উদ্যম মনটো যি ইচ্ছা তাকে কৰিব পৰাৰ কাৰণে কিছুমান বাইকবিলাক চলাই পেলাই একদম মানে ঘূৰি থকা বনাই ঘূৰি থকাটো দেখা পাইছিলোঁ সেইকাৰণে আমি তেওঁলোকক আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাক বেছিকৈ শুই থকা হ'ল তাৰমানে আমিতো আগতে মা বাপৰ লগত পথাৰত গৈছিলোঁ হালত বা খেতি কৰাত চাহ পানী নিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে কি খেতি যিহেতুকে নাই ট্ৰেক্টৰৰ লগত হাল বাই নহয় তেওঁলোকে যথেষ্ট শুই থাকে মানে 8টা 7টা লাগি গতিকে তেওঁলোকক আমি ৰাস্তাটো ঢুকাই পেলাই এটা ফাৰ্ম খুলি দিলে তেওঁলোকে নিশ্চয় এটা মানে কি হ'ব মনোবল আহিব বা আমি অমুক প্লেন কৰিছোঁ যেতিয়া ফাৰ্মৰ কাৰণে আমি দানা দিব লাগিব গাহৰিৰ সোনকালে উঠি বা ব্ৰইলাৰৰ কাৰণে গোটাৰৰ কাৰণে এনেকৈ এটা মানে নিজৰ মনটো অৰ্থনীতিৰ ফালৰ পৰা টনিকেল কৰাৰ কাৰণে এটা এলাৰ্ট কৰাৰ কাৰণে আমি এইবিলাক ফাৰ্মটো আমি খোলা হৈছে গতিকে ইয়াৰ দ্বাৰাই যাতে চবেই দায়িত্ব লওক আমি যেনেকৈ চান NGO লৈছোঁ ল'ৰা ছোৱালীবিলাকক এটা মানে আমি নিজে হেৰি কৰি পেলাই এটা ফাৰ্ম খুলি পেলাই কাম কৰা যিটো ওলাই দিছোঁ ৰাইজে লওক বা চৰকাৰেও লওক নহয় জানো আৰু আমাকো চৰকাৰে যদি এনেকৈ দিলে আমি যথেষ্ট তেওঁলোকক এলাৰ্ট কৰি পেলাই নিজৰ ভৰিত নিজেই থিয় দিয়াৰ কাৰণে আমি ব্যৱস্থাটো কৰিব পাৰিম বুলি এটা আশা কৰি এইটো আমি বনাই আছোঁ বেহাৰটোতো যথেষ্ট মোটামুটি এইবাৰ আমি ফাৰ্ষ্ট হিচাপে আমাৰতো সাৰ কিনায়ে হ'ল 2.5 লাখ টকা গৈছে এই মানে আমাৰ সৰিয়হৰ আৰু মাকৈৰ আৰু আলু বিধান এনেকৈ কিনোতে বা সৰিয়হ বিধান কিনোতে আমাৰ 2.5 লাখ টকা গৈছে আমি ভাবিছোঁ এইখিনি আমি মানে উঠাই পেলাই সৰিয়হখিনি একেবাৰতে আমি হেৰি কৰিছোঁ গোটাই বিক্ৰী নকৰিম আমাৰ যিটোকে খৰচা বহুত গ'ল এইখিনি অলপ মানে বিক্ৰী কৰি পেলাই কিছুমান আমি এইটো মূলধনটো ওলাই ল'ম কিন্তু আমি এটা উন্নত মানৰ আমি চিভিল SDOক কৈছোঁ দীপক ভূঞা ছাৰক যে আমাক এটা মিল লাগে হেৰি কাৰণে এই সৰিয়হ সেইখিনি মানে তথাপিও আমি এবাৰ 5 লাখ মান আমি হেৰি কৰিম আয় কৰিম 5 লাখ মান শিপিনীসকলক আমি কিবা এটা জীৱনটো নিৰ্বাহ কৰাৰ কাৰণে সহজতে যাতে ঘৰতে থাকি অনাই বনাই ক'তো যাব নলগাকৈ চলোৱা পাৰোঁ নেকি এইটো উদ্দেশ্য লৈ পেলাই আমি এতিয়া বৰ্তমান মাটিটো প্ৰস্তুতি কৰি আছোঁ আৰু লগতে গাহৰি ফাৰ্ম গোটাৰী ফাৰ্ম আৰু ফিচাৰী ফাৰ্ম আৰু লগতে আমি অন্যান্য মানে হৰ্টিকালচাৰৰ বিভাগত এনেকৈ আমি হেৰি আশা কৰি পেলাই এই চান NGOটো গঠন কৰা হৈছিল দেখিছোঁ যিহেতু আজি পথটো সুচল কৰাৰ কাৰণে ব্যৱস্থা কৰিছে এই ক্ষেত্ৰত আপোনালোকক আজিৰ পথটো সুচল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কিবা সাহায্য প্ৰদান কৰিছে নেকি আপোনালোকক আমি তাৰমানে এনেকুৱা দুখ পালোঁ এদিন আমি ইয়াতে আমাৰ খেতিখিনি চাব আহিছিলোঁ আমাৰ বাপন বসুমতাৰী আৰু মই তেতিয়া বিৰাট দুখ লাগিল আজি যেনিবা হয় এই সময়ত মানে আমাৰ এটা চৰকাৰ আছিল তেওঁলোকে কি কাৰণে বা কৰিব নোৱাৰিলে বা ৰাইজেহে দুখাই নিদিলে নেকি আমি দুখ পালোঁ গতিকে আমাৰ ইয়াতে
ভেৰগাং সাব ডিভিজনৰ চিভিল এছডিঅ' দীপক ভূঞা ছাৰে আহিব আৰু আমাৰ বৰ্তমানৰ ডিপুটি চিফ গোবিন্দ ছাৰে আমাৰ খেতিখিনি চাবলৈ আহিম বুলি কোৱাৰ কাৰণে আমি নিজাববীয়াকৈ আমাৰ 20 জন সদস্য বা সদস্যাসকলৰ পৰা অলপ বৰমণি তুলি পেলাই এইখিনি আমি নিজাভাৱে আমি নিজেই ৰাস্তা জংঘল কাটিছোঁ আৰু লগতে যিহেতুকে ইমান ৰাস্তাটো আজিকালি লেবাৰো নাপায় বহুত কথা আছে গতিকে এইখিনি আৰু কোদালি দিওঁতো নোৱাৰে সেইকাৰণে আমি নিজাববীয়াকৈ আমাৰ খৰচা বহন কৰি JCB লগাই পেলাই আমি ৰাস্তাটো সমান কৰি আছোঁ চৰকাৰৰ পৰা কোনো আঠানা পইচা আমি লোৱা নাই পিছতহে ল'ম বুলি আমি ভাবি আহিছোঁ যদিহে চৰকাৰে যদি আমাক নজৰ কৰে আমাৰ যদি কথাবিলাক যদি ৰাইজৰ কাৰণে কয় যে মান্তি হয় তেতিয়া আমি আশাবাদী যে চৰকাৰে কিবা এটা অনুদান পালে আৰু বেছিকৈ আমি ৰাস্তাটো CC ব্লক বা কিবা মানে উন্নত কৰি দিম বুলি এটা আশা কৰিছোঁ ছান NGO এটা আমাৰ আছে 2015 চনত 29 ছেপ্টেম্বৰ আমি এইটো গঠন কৰিছিলোঁ উদ্দেশ্য এনেকুৱা মহৎ আছিল কি আমাৰ অঞ্চলত চৰকাৰীভাৱে যিমান ৰাস্তা ঘাট দলং নিৰ্মাণ কৰি দিলেওতো গাঁৱে ভূঞে কিছুমান মানে এনেকুৱা ৰাস্তা বনাই দিব নোৱাৰে সেইকাৰণে আমি যাতে চৰকাৰৰ লগতে আমিও ছান NGO হিচাপে গাঁৱে ভূঞে যোৱা ৰাস্তা দলং বা আমি কাষৰীয়া জংঘলবিলাকক কাটি পেলাই যাতে আমি এটা স্বচ্ছ কৰি পেলাই ৰাইজৰ যাতায়াতৰ মানে যাতে অসুবিধা নোহোৱাকৈ যাব পাৰে বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বা ব্যৱসায়ীসকলে যাব পাৰে ইয়াৰ কাৰণে আমি এইটো উদ্দেশ্য লৈ পেলাই এইটো কৰিছিলোঁ আৰু লগতে আমাৰ মানে অঞ্চলত যথেষ্ট খেতিয়ক আছে যেতুকে আমাৰ অসমখন বা আমাৰ বিটিআৰখন খেতি নিৰ্ভৰ দেশ হিচাপে আমি আশা কৰিলোঁ বা আমি এটা উদ্দেশ্য ল'লোঁ আমি দুখন পিছে চাকৰি বাকৰিটো চবেই নাপায় আজিৰ দিনতো পঢ়া শুনা লেখা পঢ়া বহুত কৰিলেতো চাকৰি বাকৰি নাপায় সেইকাৰণে আমি প্ৰথমতে আমি 12 জন আছিল আমাৰ এইটো গ্ৰুপটো এতিয়া বঢ়াই গৈ পেলাই আমাৰ 20 জন হৈছেগৈ পাছত আমি কি কৰিলোঁ যে আমি আলোচনা কৰিলোঁ আমি কেবিনেট পৰ্যায়ত আমাৰ বাপন বসুমতাৰী সভাপতি মই ছেক্ৰেটাৰী আৰু বাকীকেইটা আমাৰ সদস্য আমাৰ টোটেল এতিয়া বৰ্তমান 20 জন আছে ইয়াৰ যোগেদি আমি কি কৰিলোঁ 80 বিঘা আমি সৰিয়হ খেতি কৰিলোঁ আৰু 15 বিঘা আমি আলু খেতি কৰিলোঁ প্ৰথমৰ কাৰণে আৰু লগতে আমি বৰ্তমান আপোনালোকে দেখা পাইছে এই অঞ্চলত আমি 66 বিঘা মাটি মাকৈৰ কাৰণে আমি মাটি প্ৰস্তুতি কৰি বৰ্তমান 60 বিঘা আমি পেলোৱা হৈছে কেইদিনমান পিছত এইটো দেখা পাব আপোনালোকে আৰু এতিয়া আমি লগতে উইভিং ছেক্টৰটো লৈছোঁ হেণ্ডলুম এণ্ড টেক্সটাইলটো আৰু ইয়াৰ যোগেদি আমি এইবিলাক হেৰি কৰি পেলাই নিজাববীয়াকৈ নিজা টকা পইচা খৰচ কৰি যথেষ্ট तातिखा गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलीहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256